আজিৰ গুৰুত্বপূৰ্ণ খবৰ ঘৰলৈ উভতা শ্ৰমিকৰ বাবে কংগ্ৰেছে বহন কৰিব ৰেল টিকটৰ সম্পূৰ্ণ খৰচ সোনিয়া গান্ধীৰ ঘোষণা কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ঘোষণা কৰা লকডাউনৰ ফলত দীৰ্ঘদিন ধৰি শ্ৰমিকসকল বিভিন্ন স্থানত আবদ্ধ হৈ আছিল। এতিয়া প্ৰায় এমাহ পাছত তেওঁলোকে ঘৰলৈ উভতাৰ অনুমতি পাইছে যদিও কেন্দ্ৰীয় চৰকাৰে ৰেল ভাড়া শ্ৰমিকসকলৰ পৰা আদায় কৰাৰ সিদ্ধান্ত লৈছে। এই বিষয়টোক লৈ ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়া আৰম্ভ হোৱাৰ মাজতে আজি কংগ্ৰেছৰ অধ্যক্ষ সোনিয়া গান্ধীয়ে ঘোষণা কৰে যে কংগ্ৰেছ দলে সকলো অভাৱগ্ৰস্ত শ্ৰমিকৰ ৰেল টিকটৰ খৰচ বহন কৰিব। কংগ্ৰেছ অধ্যক্ষ সোনিয়া গান্ধীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে যে প্ৰদেশ কংগ্ৰেছ কমিটিসমূহে প্ৰতিজন ঘৰলৈ উভতা শ্ৰমিকৰ ৰেল যাত্ৰা টিকটৰ খৰচ বহন কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব। সোমবাৰে জাৰি কৰা এক বিজ্ঞপ্তিত কোৱা হৈছে যে মাত্ৰ 4 ঘণ্টাৰ জাৰণিত লকডাউন আৰম্ভ হোৱাৰ বাবে দেশৰ শ্ৰমিকসকল ঘৰলৈ ঘূৰি যাব নোৱাৰিলে। 1947 চনৰ পাছত প্ৰথমবাৰৰ বাবে দেশত এনে পৰিস্থিতি দেখা গৈছে য'ত লক্ষাধিক শ্ৰমিকে হাজাৰ কিলোমিটাৰ দূৰত্ব খোজকাঢ়ি ঘৰলৈ উভতিছে। সোনিয়া গান্ধীয়ে বিজ্ঞপ্তিটোত কয় যে য'ত আমি বিদেশত আবদ্ধ হৈ থকা লোকসকলক বিনা খৰচতে ঘূৰাই আনিব পাৰোঁ। গুজৰাটত এক কাৰ্যসূচীত চৰকাৰী ধনৰ 100 কোটি টকা খৰচ কৰিব পাৰোঁ। যদি ৰেল মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 151 কোটি টকা দিব পাৰে তেনেহ'লে কঠিন সময়ত শ্ৰমিকসকলৰ এই ভাড়া কিয় বহন কৰিব নোৱাৰে। উল্লেখযোগ্য যে যোৱা 24 মাৰ্চত আৰম্ভ হোৱা লকডাউনৰ সময়ত লক্ষাধিক শ্ৰমিক য'ত আছিল তাতে আবদ্ধ হৈ পৰে। ইয়াৰ পাছত প্ৰায় 40 দিনৰ অন্তত তেওঁলোকে ঘৰলৈ যোৱাৰ বাবে অনুমতি লাভ কৰিছে। ৰাজ্য চৰকাৰসমূহৰ অনুৰোধত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবে বিশেষ ৰেল অনুমোদন দিয়ে। কিন্তু শ্ৰমিকসকলৰ টিকেটৰ ভাড়া ৰাজ্য চৰকাৰে বহন কৰিব আৰু সেয়া শ্ৰমিকসকলৰ পৰাই আদায় কৰা হ'ব। ৰেল মন্ত্ৰালয়ৰ এনে সিদ্ধান্তক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ মাজতে কংগ্ৰেছ অধ্যক্ষ সোনিয়া গান্ধীৰ আজিৰ এই ঘোষণাই স্বাভাৱিকতে বিশেষ গুৰুত্ব লাভ কৰিছে।